তেওঁলোকৰ কথাটো এনেকুৱা হ'ল শ্যামকানু মহন্তৰ উকিলজনৰ কথাটো হ'ল যে মানে শ্যামকানু মহন্ত দোষী নহয় আৰু পকাই পকাই প্ৰশ্ন কৰে আৰু উত্তৰবিলাক যেতিয়া দিছোঁ উল্টাই তেওঁহে ফচি গৈছে। আচৰিত কথাটো দিল্লীৰ পৰা যিজন আছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলজনে ইমান পাক লগাই প্ৰশ্ন কৰিছে, লাষ্টত কৈছে কি যে শ্যামকানু মহন্তৰ যে হত্যা কৰিছে প্ৰমাণ কি, মই কিয় এফআইআৰ নিদিলোঁ আগতে। ঘেণ্টাজাল বুলি কৈছোঁ, আমাক তদন্ত লাগিবই। জুবিন দা যে আজি আমাৰ মাজে মাজে এই 52 বছৰ বয়সত যে লৈ গ'ল যে সুদূৰ সেই ছিংগাপুৰত নি তেখেতক যে মৃত্যু আজি আঁকোৱালি ল'লে, আমি ঘেণ্টাজাল বুলি কৈছোঁ। জুবিন দাই সদায় কয় ঘেণ্টাজাল কৰিবি, মোক কি জাল কৰিবি, ঘেণ্টাজাল বুলি কৈছোঁ, ঘেণ্টাডাল। নমস্কাৰ। জুবিনদাৰ ন্যায় কেতিয়া পাব আৰু জুবিনদাৰ বাবে ন্যায় কিয় দিব পৰা নাই? কেইটামান টকাৰ কাৰণে জুবিনদাক হত্যা কৰা হৈছিল। শ্যামকানুৱে, সিদ্ধাৰ্থ শৰ্মাই আৰু অমৃত প্ৰভা মহন্ত আৰু তাৰ লগত আছে শিখৰজ্যোতি গোস্বামীয়ে। আজিলৈকে আদালতত চাৰ্জশ্বিট চলি আছে আৰু জুবিনদাৰ কেনেকৈ মৃত্যু হত্যা কৰা হৈছিল, এইটো আৰু হত্যা কৰা বুলি কথাটো কোনে কৈছিল? আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও জুবিনদাক হত্যা কৰা হৈছিল বোলে আমি কোৱাটো দেখিছোঁ। ঠিক আছে, যদি জুবিনদাক হত্যা কৰিছে তেতিয়াহ'লে আজিলৈকে আমি ন্যায় পাবলৈ লাগিছিল। আৰু শ্যামকানুক বচাবলৈ দুজনমান মানুহে আছে। শ্যামকানুৱে মই ভাবিছোঁ যে জুবিনদাক ন্যায় নিদিয়াকৈ কোনো জুবিনদাৰ ফেনবিলাকে এনে থাকিব নোৱাৰিব যে ইমান ডাঙৰ শিল্পী আজিলৈকে ন্যায় পোৱা নাই। আপোনালোকে থাকিব পাৰিবনে জুবিনদাক ন্যায় নিদিয়াকৈ? আপোনালোকে কৈ দিয়ক কমেণ্টত। শ্যামকানুক বাচাবলৈ কোনো বাধ্য নাই। যাক হত্যা কৰিছে তাক ধৰিবই লাগিব, বা আমিতো বিচাৰিছোঁ এনকাউণ্টাৰ কৰিব লাগিব বুলি, কিন্তু আমাৰ ডাঙৰ মানুহবিলাকে বা জুবিনদাৰ ডাঙৰ ফেনবিলাকে কৈ আছে শ্যামকানুক হত্যা কৰিব লাগে, শ্যামকানুক এনকাউণ্টাৰ কৰিব লাগে, সিদ্ধাৰ্থক এনকাউণ্টাৰ কৰিব লাগে। আৰু আপোনালোকে জনাই দিয়ক কি শাস্তি দিবলৈ লাগিব জুবিনৰ হত্যাকাৰীক। জুবিনদাৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়াৰ পৰা বহুত আমিও কৈ আছোঁ বা আমি ভিডিঅ'ৰ মাজেৰে কৈ আছোঁ জুবিনদাৰ ন্যায় লাগিব, কিন্তু আজিলৈকে এবছৰ হ'ল জুবিনদাৰ মৃত্যু হোৱা, এতিয়াও জুবিনদাৰ ন্যায় পোৱা নাই। কোনো জুবিনদাৰ বাবে ন্যায়ৰ চাৰ্জশ্বিট বা জাষ্টিচ বিচৰা অলপ মানুহ কমি গ'ল। যাতে জুবিনদাৰ এনেকুৱা নহয়, জুবিনদাৰ যেনেকৈ হত্যা কৰিছিল জুবিনদাক ৰৈ নাযায় জুবিনদাৰ জাষ্টিচটো। আমি এইটোৱে বিচাৰিছোঁ জুবিনদাৰ অতি সোনকালে ন্যায় পাওক বুলি মই প্ৰতিদিনে জুবিনদাৰ বাবে আপডেট লৈ আহিলোঁ। আৰু কেইটামান কথা আপোনালোকে নিউজত চাই ল'ব, মই দি আছোঁ বাৰু কেইটামান ক্লিপ। তো আপোনালোকে এই ক্লিপটো চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব দেই বন্ধু বান্ধৱী। তো আপোনালোকে চাই ল'ব শ্যামকানু আৰু সিদ্ধাৰ্থে আদালতত কি কথা ক'লে বা কেনেকৈ কৰিলে, জুবিনদাৰ টকা কোনে খালে, কেইটামান টকাৰ কাৰণে জুবিনদাক হত্যা কৰা হ'ল। শ্যামকানু সিদ্ধাৰ্থে জুবিন যেনেকৈ জিন্দা আছিলে তথাপিও জুবিনদাৰে টকা খাইছিলে, এইটো সকলোৱে জানে। আৰু আজিলৈকেও জুবিনদাক হত্যা কৰা হ'ল, তথাপিও জুবিনদাৰ ন্যায় আমি পোৱাই নাই। ঠিক আমি ন্যায় বিচাৰি আছোঁ জুবিনদাৰ। ঠিক আছে, এতিয়া চাই ল'বা ভিডিঅ'টো। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু জুবিনদাৰ বাবে এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু জুবিনদাৰ বাবে জাষ্টিচ লিখি দিব। আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাবা, সম্পূৰ্ণকৈ চাই ল'বা। ঠিক আছে, চোৱা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যিটো খঙত আছিলোঁ, একো নহ'ব নেকি, SITক গালি পাৰিছিলোঁ, মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ, চবকে বেয়াকৈ কৈছিলোঁ। কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ, এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই, এইটো কনফাৰ্ম। এঘণ্টা সময় ল'লে। তেওঁলোকৰ কথাটো এনেকুৱা হ'ল শ্যামকানু মহন্তৰ উকিলজনৰ কথাটো হ'ল যে শ্যামকানু মহন্ত দোষী নহয় আৰু পকাই পকাই প্ৰশ্ন কৰে আৰু উত্তৰবিলাক যেতিয়া দিছোঁ উল্টাই তেওঁহে ফচি গৈছে। আচৰিত কথাটো দিল্লীৰ পৰা যিজন আছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলজনে ইমান পাক লগাই প্ৰশ্ন কৰিছে, লাষ্টত কৈছে কি যে শ্যামকানু মহন্তৰ যে হত্যা কৰিছে প্ৰমাণ কি, মই কিয় এফআইআৰ নিদিলোঁ আগতে। তো মই ক'লোঁ, এইটো কথা ক'লোঁ যে শ্যামকানু মহন্ত আগতে এজন আইকন আছিলে,
তেওঁ পলিটিকেল এনালাইচিছ আছিল, এণ্টাৰপ্ৰেনাৰ আছিলে, তেওঁ বহুত অসমীয়া ল'ৰাক চাকৰি দিছিলে, কিন্তু আজি জেলৰ ভিতৰত সোমাই আছে। তো তেনেকুৱা কথা। তো মোটামুটি আজি তেওঁলোকে নোৱাৰিলে আমাক। আৰু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যিটো খঙত আছিলোঁ, একো নহ'ব নেকি, SITক গালি পাৰিছিলোঁ, মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ, চবকে বেয়াকৈ কৈছিলোঁ, কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ। এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই, এইটো কনফাৰ্ম। আজি মই নিজে প্ৰমাণ হ'লোঁ। কোৰ্টখন খুব ধুনীয়াকৈ গৈ আছে আৰু চবকে মিলি যোনে যি কৈছে চব লিপিবদ্ধ কৰি আছে। সঁচাই এইখন কোৰ্টে জুবিনক ন্যায় দিব। আৰু ইয়াৰ লগতে এটা কথা ক'বই লাগিব যে জুবিন গাৰ্গক লৈ যিটো ৰাজনীতি চলিছিলে, বিশেষকৈ ইলেকশ্যনৰ আগত কংগ্ৰেছ দলে হওক, গৌৰৱ গগৈ হওক, তেওঁলোকে ইস্তাহাৰতো লিখি দিছিল জুবিন গাৰ্গক ন্যায় দিম বুলি। কিন্তু আজি ক'ত? আজি 2 মাহ হ'ল, এতিয়া দেখোন কাৰো কোনো খবৰেই নাই। ৰকিবুল হুছেইনো নাই, গৌৰৱ গগৈও নাই, কোনো নাই। কিয়? বিপদৰ সময়ত তেওঁলোক কিয় নাথাকে অসমীয়া মানুহৰ ওচৰত? আজি থাকিব লাগিছিল, নাই। তাৰমানে কি যে এটা কথা ঠিক, ইয়াৰ আগতে জুবিনক লৈ ৰাজনীতিয়ে হৈছিলে, আৰু যাতে ৰাজনীতি নহয়। গতিকে ন্যায় প্ৰসংগটোত আপুনি এতিয়া মানে আশ্বস্ত হ'ব পাৰি আৰু না। আৰু এটা কথা, FIR বহুত পৰিছিলে আমি জনাত। এতিয়া মই CIDৰ পৰা গম পালোঁ, আমি যিখন FIR দিছোঁ সেইখন FIR মতেহে গোটেই কেছটো চলিব। এতিয়া কিছু সময় আগতে গৰিমা গাৰ্গে কৈছে যিখিনি প্ৰবাসী অসমীয়া আছিলে যে ইহঁতত থকা মানুহখিনি গোটেইখিনি দুখী, কিন্তু এতিয়ালৈকে আইনৰ আওতালৈ অহা নাই, তেনেকুৱা ধৰণৰ কথা। না, আজিতো মই কৈ দিলোঁ, তন্ময় অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন, তেওঁলোকৰ কথা মই আজি ক'লোঁ যে স্পষ্ট, জুবিন গাৰ্গক মদ কোনে খুৱাইছিলে? অমৃত প্ৰভা, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, এওঁলোকে। আৰু অমৃত প্ৰভাৰ উকিলে মোক এটা কথা কৈছিলে যে জুবিন গাৰ্গৰ মদ খোৱাৰ ক্ষেত্ৰত কৈছিলে। মই কৈছোঁ অমৃত প্ৰভাই মদ খুৱাইছে, অমৃত প্ৰভাই বদমাচি কৰি পেলাই ইয়াত চলে লৈ গৈছে। অমৃত প্ৰভাৰ ফটোখন নাথাকিব পাৰে। ফটোখন কিয় নাই? কাৰণ অমৃত প্ৰভাই কেমেৰা কৰি আছিলে। আৰু এজনী ছোৱালী আছিলে সুস্মিতা গোস্বামী, ডটাৰ অফ সুকুমাৰ গোস্বামী, এওঁলোক দুজনে। আৰু ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ, ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ, সন্দীপন গাৰ্গ, তেওঁৰ যিটো দায়িত্ব, পুলিচৰ যিটো দায়িত্ব, তেওঁ সেইটো পালন নকৰিলে। এই কথাটো কৈছোঁ যে তেওঁ প্ৰথম ঘটনাটো ঘটাৰ লগে লগে তেওঁ পুলিচি কায়দাত মোবাইলবিলাক চিজ কৰিব লাগিছিল, কিন্তু সেইটো নকৰি অমৃত প্ৰভাই ফটো উঠাই থাকিলে। সিদ্ধাৰ্থ শৰ্মাই, তেওঁ মেনেজাৰ হয়, তেওঁ জুবিন গাৰ্গক উঠাই দিব লাগিছিল, তেওঁ নুঠালে। তো তেনেকুৱা কথা। মুঠতে গোটেই টীমটোৱে জুবিন গাৰ্গক হত্যা কৰিছে। আৰু আজি মোৰ সাক্ষীত মই সেইখিনি প্ৰমাণ কৰিব চেষ্টা কৰিছোঁ। আপুনি আশ্বস্ত হৈছে আৰু যে মই আশ্বস্ত, আৰু এইখন কোৰ্টে ন্যায় দিব জুবিনক। শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা অধিবক্তাই মোক কৈছে যে আপুনি মিডিয়াৰ ফ'কাছ পাবৰ কাৰণে ইয়াত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে। মই বোলো সম্পূৰ্ণ মিছা কথা। মন মগজু বিবেকক প্ৰাধান্য দি এই উইটনেছ দিবলৈ আহিছোঁ। আমি আৱেগিক হৈ জুবিনৰ ন্যায় বিচাৰি অহা নাই। জুবিনে ন্যায় পাব লাগিব। জুবিন অৱহেলিত হ'ল, জুবিনক পৰিকল্পিতভাৱে নি ছিংগাপুৰত হত্যা কৰা হ'ল। এইটোৱে সত্য। তেওঁলোকে কিন্তু যথেষ্ট প্ৰেছাৰ দিছে আমাক, মানে বিফলে পৰিচালিত কৰিবৰ কাৰণে যথেষ্ট প্ৰেছাৰ দিছে। সেই কথালৈ আমি ভয় কৰা নাই। আমি জানো জুবিন অৱহেলিত হ'ল, জুবিনক হত্যা কৰা হ'ল, আৰু 8 বয়সতে জুবিন গাৰ্গে প্ৰাণ আহুতি দিবলগীয়া হ'ল। শ্যাম কানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। যোৱা 2025 চনৰ 19 ছেপ্টেম্বৰত যিহেতু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছিল, সেই মৃত্যু খবৰ পাই আমি থানাত তাৰমানে তেওঁক প্ৰগতিশীল নাৰী সংঘৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছিলোঁ। সেই ভিত্তিতে আজি মানে ছেছন কোৰ্টে মোলৈ এখন চামন পঠিয়াইছিলে আমালৈ, আৰু তাৰে সাক্ষ্য প্ৰদান কৰিবলৈ আহিছিলোঁ। আৰু জুবিন গাৰ্গ যিহেতু অসমৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু, আৰু অসমীয়া জাতিৰ ৰাজহাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। তেওঁক অৱহেলিত কৰি পেলাই ছিংগাপুৰত শ্যাম কানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। সুধিছিল তেওঁলোকে বহুত কথাই মোক সুধিছিল ওপৰাওপৰি। তেওঁলোকক সঠিক উত্তৰ দিবলৈ মই সঠিক উত্তৰেই মই তেওঁলোকক দিছিলোঁ। তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ মই দিবলৈ মানে সক্ষম হৈছিলোঁ। হয়, জুবিন গাৰ্গ অসমৰ যিহেতু হিয়াৰ আমঠু, অসমৰ ৰাইজৰ জুবিন গাৰ্গৰ প্ৰতি দায়িত্ব আছে। তেখেতৰ এগৰাকী যিহেতু অসমৰ চেলিব্ৰিটি, উদযাপিত ব্যক্তি, গতিকে তেখেতক যেনে ইমান অকাল বিয়োগ হ'বলগীয়া, 8 বয়সতে অকাল বিয়োগ হ'বলগীয়া হোৱাৰ কাৰণে অসমৰ ৰাইজে কোনো শান্তিত থাকিব পৰা নাই, কোনেও শান্তিত শুব পৰা নাই, কোনেও শান্তিত খাব পৰা নাই। গতিকে আমি এই প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আজি ছেছন কোৰ্টত সাক্ষী দিবলৈ আহিছোঁ। মই বিশেষকৈ শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু
শেখৰজ্যোতি গোস্বামীৰ সন্দৰ্ভতে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এই তিনিও কালপিত বুলিয়ে কৈছোঁ। এই তিনি কালপিতে ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি আমি বিশ্বাস কৰিছোঁ। হয় তেনেকুৱা ধৰণৰ তেনেধৰণৰ উত্তেজিত প্ৰশ্ন মোকো তেওঁলোকে কৈছিল যদি মই খুব সূক্ষ্ম চিন্তাৰে উত্তৰ দিবলৈ মই চাইছোঁ। একেখিনি কথা মোকো তেওঁলোকে যথেষ্ট হেঁচা প্ৰয়োগ কৰি জুবিন গাৰ্গৰ কথাখিনিক যিখিনি সাক্ষ্য দিছিলোঁ সেই সাক্ষ্যক বিফলে নিবৰ কাৰণে যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল আৰু তাৰ সেই হেঁচাৰ প্ৰয়োগ কৰাৰ স্বত্তেও মই মানে সুচিন্তাৰে সঠিক উত্তৰ দিছিলোঁ। মোৰ নাম প্লাবিতা বৰকটকী, মই জাজি হাঁহচৰাৰ পৰা আহিছোঁ আৰু জুবিন গাৰ্গ গাঁৱৰ পুৰণি ঘৰ মোৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত আৰু জুবিন গাৰ্গ গাঁও বহুত সৰুৰে পৰা মই জানো। হয় আমাৰ তিয়কৰ প্ৰগতিশীল নাৰী সংঘৰ মই এগৰাকী সদস্য আৰু এগৰাকী আছে এক্সিকিউটিভ মেম্বাৰ, তেখেতে অলৰেডি সাক্ষ্য দি আছে।